নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম 2021 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান আছামিজ কমন এছে মানে ৰচনা। আহক সময় নোলোৱাকৈ ভিডিঅ'টি আৰম্ভ কৰিম। প্ৰথমত আছে তোমাৰ প্ৰিয় সাহিত্যিক। এইটো প্ৰায় আহি থাকে, 2020 চনত আহিছিল। তাৰপিছত 2 নম্বৰটো হ'ল তোমাৰ প্ৰিয় গ্ৰন্থ। 3 নম্বৰটো হ'ল অসমৰ কুটীৰ শিল্প। এইটো এইবাৰ আহিব পাৰে। 4 নম্বৰ ছাত্ৰ আৰু ৰাজনীতি। 5 নম্বৰ অসমৰ প্ৰাকৃতিক সম্পদ। 6 নম্বৰ বিজ্ঞানৰ অৱদান বা বিজ্ঞান আৰু দৈনন্দিন জীৱন। এইটো 2019ত আহিছিল, এবাৰ আহিব পাৰে, পুৰা ইম্পৰ্টেণ্ট, চাই থবা। 7 নম্বৰ হ'ল ইণ্টাৰনেট বা দূৰদৰ্শন। 19 চনত আহিছিল, এবাৰ আহিব পাৰে, চাই থবা। 8 নম্বৰ হ'ল পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। এইটো 2018 চনত ফাইনেলত আহিছিল, এবাৰ আহিব পাৰে, চাই থবা, খুবেই ইম্পৰ্টেণ্ট। বানপানী। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।